তুলে দগৰে তোমাক হৃদয়তে লৈ যাম মই লৈ যাম দূৰণিলে তোমাৰ হৃদয়তে বৈ যাম মই বৈ যাম নদীৰ দৰে সযতনে সজোৱা গামখাৰু হাততে পিন্ধি লৈ বজাবা গগনা হিয়াতে মাকা কোনিবা মেছেজ দিছে চাংৰ বাপৰে বাপ পাপা কি পৰিয়ে মোক ফলো পঠাইছে ৰহ মেছেজে কৰো ৰ আপিটোৰ লগত কি জানিবা পটিয়ে যায় হাম মাৰি হাই আহিয়ে গেলা হেল্ল' হাও কি খবৰ বুলি দিছে ভাল ভাল তোমাৰ কোৱা ৰহ ইমানখিনি মেছেজ কৰিছে যিহেতু আপিটোক নাম্বাৰটোকে খোজো ৰহ হাও মই নকতে দেখোন তাই নাম্বাৰৰ কথা সুধে আছে আছে হাও কোনবা দেখোন অচিনাকি নাম্বাৰে ফোন কৰিছে ধৰোৱে ৰ হেল্ল' কোনে কৈছে মই মানে এই যে তুমি যে নাম্বাৰটো দিছিলা অথনি মই সেইজনে কলো পাপা কি পৰি অ তুমি কল কৰিছা কোৱা কোৱা নাই মানে মই এনে কল কৰিলো তোমাক হয় নেকি তুমি কি কৰি আছা মই তোমাৰ লগত কথা পাতি আছো আকৌ হয় নেকি দিয়া পিছে তোমাৰ নামটোনো কি বেং মোৰ নামটো ববিতা তোমাৰ ঘৰ ক'তনো ববিতা বেং তুমি মোক চিনি পোৱা নাই নাই তোমাক মই চিনি পোৱা নাই কোৱাচোন কোৱা তুমি কোন হয় বেং উপেন ঠিকাদাৰ মোৰ দেউতা হয় আকৌ মা কসম উপেন ঠিকাদাৰৰ জীয়েক তুমি ববিতা মই ধৰবাই পাৰা নাছিলো সৰুতে তুমি কেনেকুৱা আছিলা এতিয়া কেনেকুৱা হৈ গৈছা তুমিও দিয়া বেং তুমিও সৰুতে ভখৰা ছাগলৰ নিচিনাই আছিলা ভখৰা ছাগল মানে তুমি এতিয়া মানে অলপমান হেণ্ডসাম টাইপ হৈ গৈছা ন সেইকাৰণে তোমাক বহুত ভাল লাগে মোৰ হয় দিয়া ববিতা তুমিও যে ইমান ধুনীয়া হবা মই ভাবাই নাছিলো তুমি কি যে কোৱা বিদ্যা কৈছো ববিতা তোমাৰ নিচিনা যে ধুনীয়া ছোৱালী আমাৰ জাপ মাৰা গাঁৱত আছে মই ভাবাই নাছিলো আৰু তাকো তুমি যে ঠিকাদাৰৰ জীয়েক মই তাকো গম পোৱা নাছিলো একলাই ময়ে ধুনীয়া নহয় দিয়া তুমিও আজিকালি বহুত ধুনীয়া হৈ গৈছা নাই মানে আজিকালি অলপ ফেচিয়েল কৰো আৰু ফেচ ৱাছ লগাও ধুনীয়াটো হমেই আৰু মা কসম শুনলাকে নেকি ববিতাই চাহ খাৱাৰ কথা ববিতা আছো মই আছো নহয় জান মোক কোৱা নাই আমাৰ ঘৰত এটা কুকুৰ আছে সি বোলে চাহ খাই বোলে মানে সি বাহিৰত অলপ ওলাই গৈছে তো সেয়ে মায়ে তাক আটা পাৰি আছে জান তোমালোকৰ কুকুৰেও চাহ খায় মানে কি জানানা ববিতা মানে এইটো ফৰেইনাৰ কুকুৰ ন অলপমান মানে বেলেগতকে বেলেগ হয় নেকি জান হেল্ল' ববিতা কোৱা কি ফুৰবা যাবা ইচ্ছা গেছি বেং শুনা না মোৰ লং ড্ৰাইভত যাব মন যায় আছে বাপৰে বাপ লং ড্ৰাইভত কিয় যাব নোৱাৰি নেকি নাই যাব পাৰি ক'ত যাবা কোৱা লাডাখত যাবা নেকি নাই বেং লাডাখত গ'লে বহুত দূৰ হৈ দেখোন লাডাখত নাযাওঁ দিয়া বেলেগ কোৱা তুমি কিবা ব'লা তে দাৰ্জিলিং যাই আহো ভাল ৰেষ্টুৰেণ্টত থমাম জ্বলা ব'লা হ'ব দিয়া বেং দাৰ্জিলিঙে যাম ব'লা ফটো চটো উঠিব পাৰিম ধুনীয়াকে আহাতে কিন্তু মই বজাৰ কৰিব আছে দেই মই বজাৰ কৰিম দেই দাৰ্জিলিঙত হ'ব দিয়া দাৰ্জিলিঙে যাম দিয়া তুমি গাড়ীখন লৈ কেনে আহা আমাৰ ৰাস্তাত মই ওলাই কেনে ৰেডি হলো হ'ব দিয়া ববিতা 10 মিনিট ৰখা মই 2 মিনিটত যাই পাই আছো গা পা ধুই মা কসম ববিতাই লং ড্ৰাইভত যাব দে আৰু মোৰে দিন দে কোনি ফোন কৰি আৰু মাক চকলাই মেলৈ ফোন কৰিছে দেখোন উঠাই কেনে কিবা কিনি কংগ্ৰত আহা আপুনি যিটো নম্বৰত কল কৰি আছে তেওঁ এতিয়া অন্য এটা কলত ব্যস্ত হৈ আছে আপুনি অপেক্ষা কৰিব পাৰে নহলে পানী নহা পুখুৰীত জাপ দি মৰি যাব পাৰে মাক চকলাই ববিতাই ৰখি আছে যাং ৰ
চকলাই কিবা দেখোন তাক ফোন কৰাৰ দিনত কিবা সেৱাত নাই বুলি কয় আৰু কয় কি পানী নহয় পুখুৰীত জাপ দি মৰি যাবলৈ। নহয় মেলো, সি নিজে কৈছে এইখিনি। ই আপিৰ পাল্লাত পচছে যেন পাইছো আগৰ নিচিনা। এইবাৰ যদি কচু খাই আহে আমাৰ ওচৰত তাক পকৰৰ তলত গুৰি মাৰিম মই। এই আপিটো পাই সি আমাক পাহৰি গৈছে। সিয়াক আহিবা দি আছো এইবাৰ। বাদ দিয়ে গলো, যাই যেনকে মৰে মৰি থাকক। ও চেং কি মৰম লগালি ক, আচৈ ও চেং পগলা কৰিলি ক, আচৈ ও চেং তোৰে প্ৰেম সাগৰত ক, ও চেং জাপে মই দিলং ক। আপি পাগলা কন বোলা? বইনেৰ পুতেক তইহে আহিছা? কি হৈছে কৌ? নহয় মানে তোৰ কথা অলপ বৰকে শুনি আছো। আমাৰ বোলে জাপ মাৰা গাঁৱৰ উপেনত জীয়েকৰ লগত কিবা বোলে তোৰ লিলিমাই চলি আছে। চলি আছে তো কি হ'ল তোৰ? বইনাৰ পুতেক তোৰ নাই কাৰণে তই জলচা। মই যাৰে লগত লিলিমাই নকৰো কিয়, তোৰ তাতে কি হয়? মোৰ একো নাই, গম পাবি যা পিছত, গম পাবি যা। দে মই যাং দে এথেন। তোক কি মই এটা ধৰি বান্ধি ৰাখছো নেকি? দাউৰেৰ পৰা তই মাক চকলাই কৰ পৰা যে আহে এইবিলাক মূৰ গৰম কৰবা। জান তুমি ক'ত আছা, জান তুমি ক'ত আছা, জান তুমি ক'ত আছা? মাক চকলাই কোনি এথেন ফোন কৰে? মাথাডাল গৰম উঠি আছে। হাম মাৰি ববিতাই ফোন কৰছে দেখোনে। থৰুৱে হেল্ল' ববিতা কোৱা। বেং মোৰ মানে আজি বিৰিয়ানী খাব মন যায় আছে। হ'ব দিয়া, বিৰিয়ানী খাবা? আমাৰ ইয়াতে ফুটপাথত দোকান আছে, তাৰে পৰা আনি দিলে হ'ব না? নাই বেং, মই ৰেষ্টুৰেণ্টত যাই বিৰিয়ানী খাম। মোৰ মাই হাত তই ৰেষ্টুৰেণ্টত যাবা নেকি তুমি? মোৰ ৰেষ্টুৰেণ্টত যাব বহুত মন যায় আছে বেং। মেক চকলাই হাতত নাই 1 টকা ফুটা কৰি কি যে কৰিম। এই আৰু বোলে এইবাৰ ৰেষ্টুৰেণ্টত যায় গোটেই সোপা টকা লুটি লুটি খালাক। এই বোলে ক'ত যায়, এই বোলে অমুকত যায়। বেং কি হ'ল একো নকলা দেখোন। নাই মানে তুমি ৰেষ্টুৰেণ্টত যোৱাৰ কথা কৈছা ন, মানে মোৰ অলপমান পইচাৰ মানে অলপমান প্ৰব্লেম হৈ আছে। এই সিদিনাখন মেলক মানে মই 40,000 টকা দিলো, তাক বোলে লগা আছিলে, মানে তাক বোলে 40,000 টকা লাগে। সেই মোৰ ATM-ত পৰি আছিল, কিনো আৰু পইচা, সেইকাৰণে ওলাই দিলো তাক 40,000 টকা। এথেন মানে অলপমান মোৰ মানে পইচাৰ অলপ প্ৰব্লেম চলি আছে মানে। হয় নেকি বেং? তুমি ইমান টেনচন কিয় লৈছা? তুমি পইচা দিব নালাগে নহয়, ময়ে পইচা দিম গোটেইখিনি। হয় নেকি? দিয়া হলি মই যাই আছো। দিয়া তুমি ৰাস্তাত ওলাই থাকা, মই যাই আছো দিয়া। হ'ব দিয়া, সোনকালে আহা তুমি। চকলাই এই ববিতাক প্ৰপ'জ কৰিম বুলি ভাবাতে প্ৰপ'জে কৰে হোৱা নাই। তাইক এটা ফোনে কৰো হাও আৰু ফোন আহিলে দেখোনে ববিতাই ফোন কৰছে দে। ভালেই হৈছে, ময়ো আজি তাইক লগ ধৰবা লাগব। হেল্ল' ববিতা ক। কি লগ ধৰব বিচাৰা তুমি মোক? হ'ব দা, মই যাই আছো দা তোমাক লগ কৰবা। যি হয় হ'ব আজি। তাইক আজি কৈয়ে পেলাম গোটেইখিনি কথা, মোৰ মনত যি আছে। ববিতা কিয় মাতছিলা ক তুমি এথান? নহয় মানে বেং, তোমাক মই মানে কেনেকে থেংক ইউ বা ধন্যবাদ জনাম মই গমেই পোৱা নাই। এইখিনিনো কি ডাঙৰ কথা, তুমি মোৰ লগত গৈছাহে, তাতেনো আৰু কি থেংক ইউ ক'ব লাগে তুমি? বেং তোমাক মই এটা কথা কওঁ, মোৰ মানে বিয়া এমাহে নাই মাজত, তো বিয়াৰ বজাৰ পাতি কৰিবৰ কাৰণে তোমাক যে মই এনেকে মানে বন্ধু হিচাপত হেৰি কৰিলো, তাৰে বাবে তুমি যে এইখিনি মোৰ কাৰণে কষ্ট কৰিলা, তাৰ বাবে তোমাক মই থেংক ইউ কেনেকে দিম মই তাকে ভাবি আছো। কি কৈছা ববিতা? তোমাৰ বিয়া অথচ মই গম নাপাওঁ? নহয় মানে বেং তুমি বেয়া নাপাবা, মানে কি হ'ল কাৰ থকা ল'ৰা মানে তেনেকে নাই, চ' তোমাকে ইনষ্টাগ্ৰামত পালো, তো তেনেকে তোমাৰ লগত বিয়াৰ বজাৰ কৰিবলৈ অকমান চিনাকি হৈ ললো আৰু। শকুনি, মই যে ইনষ্টাগ্ৰামত যে কাৰৰ লগত ফটো উঠি দিছো, তই সেইকাৰণে মানে ফটো মাখা লাইক কৰি আছা। আৰু সেইদিনাখন মাক চকলাই তই মোক ফলো পঠাইছা। শকুনি চালা বান্দেৰী। হাও বেং তুমি মোক তেনেকে কেলে গাড়ী পাৰিছা? মইনো কি ভুল কৰিলো? আৰে চুপ মাক চকলাই, তই কথা নকবি। বান্দেৰী চালা শকুনি ডাকুনি, কথাই নকবি তই। এথেন তুমি মোক এনে কৰছা। মই এই পকৰ ফাটা ৰ'দত তুমি কষ্ট পাবা বুলি মই কাৰত ঘূৰাইছিলো। তুমি মোক লেঠুডালে দেখে দিলা। আৰু মাক চকলাই দেউতাই গাড়ীত ফুল টেংকি তেল সিদিনাখন ভৰাইছিল, তই তাকো শেষ কৰলি। মাৰ পৰা মই চুৰ কৰি বেংকৰ পৰা মই টকা ওলাই কেনে তোক মই ৰেষ্টুৰেণ্টত লৈ যাওঁ, তাকো তই শেষ কৰলি। তই মোক চব পালে ধ্বংস কৰি পেললি মাক্কা। শকুনি চালাত ডাকুনি, পইচা ওলো, ভালক ভালে কৈছো, পইচা ওলো।
হাও বেং কি পইচা লাগে তোমাক ময়ে দেখোন গোটেইখিনি পইচা দিছো সেইদিনা ৰেষ্টুৰেণ্টত যোৱাৰ দিনাহে তুমি খুৱাইছিলা বাকীখিনি দেখোন ময়ে দিছো তোমাক মাক চকলাই মই সেইবিলাক নাজনো মোক পইচা লাগবয়ে তেলৰ যিহে দাম বাপৰে বাপ আৰু তোক সেই তেলৰ দাম হ'লেও মই একো চিন্তা নকৰাকে তোক মই গাড়ীত উঠাইছোতো পইচা ওলো সোনকালে নাই নাই বেং পাগলে হ'ল মই ইয়াৰ পৰা যাৱাই ভাল হ'ব হাও ববিতা ক'ত গেল মাক চকলাই মোক এনেহেন অৱস্থা কৰলা